আজি কি চব্জি বনাবা? মাটিমাহ মাটিমাহ আৰু খাচী মাংস আজি বনাব। স্পেচিয়েল আছে ইয়াত অলৰেডি মাটিমাহটো কুকাৰত দিয়া হৈ গ'ল। ইয়াত পিঁয়াজ কাটি থকা হৈছে। ইয়াৰ পিছত খাচী মাংস আছে। ইয়াত মাটিমাহ বনাবলৈ ৰেডি কৰা হৈছে আৰু ইয়াত ছাগলী মাংস বনাবলৈ ৰেডি কৰা হৈছে। কুকাৰত ছাগলী মাংস কমকৈ আছিলে, কিয়নো কালি খাইছিলোঁ, তাৰে অকণমান থৈ দিয়া হৈছিলে। এতিয়া দুটা মানুহ আৰু কুকাৰতে বনোৱা হ'ব। এফালে ছাগলী মাংস কুকাৰত বনাই থকা হৈছে আৰু এইফালে ইয়াত মাটিমাহ বনোৱা হ'ব। মাটিমাহটো অলৰেডি আমি কুকাৰত দিয়া হ'ল। ইয়াত কুকাৰত অলৰেডি আমাৰ মাটিমাহ হৈ আছে। কুকাৰত দেখিলে এতিয়া ইয়াত মাটিমাহৰ কাৰণে কেৰাহী পাতি দিয়া আছে আৰু ইয়াত ছাগলী মাংস। এনেদৰে আজি সাজটো এনেদৰে হ'ব। আৰু ঢাকনটো মাৰি দিয়া হৈছে। কিমান দেৰি থবা এনেকৈ? 10 মিনিটমান থোৱা হ'ব। কুকাৰত দিলে কি ভাল হয় নেকি মাংসটো? টেষ্ট আহে। লগতে ইয়াত 10 মিনিটমান এনেকৈ থোৱা হ'ব। আৰু ইয়াত বৰ্তমান বিলাহী সিজা নাই, সেইকাৰণে বনাই থকা হৈছে। বিলাহী যিহেতু কেঁচা আছিলে, তাৰপিছতে মাটিমাহটো দিয়া হ'ব ইয়াত। তাতে আজি আৰু এটা স্পেচিয়েল বস্তু আছে, দেখাই দিব বিচাৰিছোঁ। দেখোন চাওঁ, এইটো ৰঙা চাউল, যিটো আমি কি কয়, কি চাউল বুলি কয়? এইটো বাও ধান বুলি কয়। চাওঁ, এইটো বাও ধান হয়। বাও চাউল, ধানৰ চাউল হয়, ৰঙা হয়। এইটো বহুত ভিটামিনযুক্ত হয়, তাৰপৰা আইৰণ পোৱা যায় বেছিকৈ। ইয়াৰ মাটিমাহবোৰ দিয়া হৈছে। মাটিমাহ বইল মানে পানী কমকৈ দি লৈছে আমি। এতিয়া মাটিমাহখিনি ইয়াত দিয়া হ'ল। পানী অলপ দি লৰাই তাত দি দিবা ন। আৰু পানী এড কৰা হৈছে, অলপ দেৰি লাগিব মাটিমাহখিনি সিজি। অলৰেডি কুকাৰত দিয়া আছে, তো বিলাহীৰ লগত ভালদৰে মিক্স হ'ব লাগিব ন। বিলাহীৰ লগত আৰু দিবা নেকি পানী? উতলিব দিম যে, কমাই দিম। বঢ়িয়া। ঢাকি দিয়া হ'ল। ছাগলী মাংস আপডেট বঢ়িয়া আহি গৈছে। গোন্ধটো ধুনীয়া আহিছে ন? গোন্ধটো ধুনীয়া আহিছে, দেখিবলৈও ধুনীয়া হৈছে। এইটো দালচেনিটো দিবলৈ আছে, ইলাইচি দালচেনি সেইখিনি কোনটো আছে? বঢ়িয়া। এতিয়া দি দিয়া নেকি? বঢ়িয়া। খোৱাটো মেইন হয়, বাকী চব কথা। দালচেনি নহয়, চব আছে। চব ইলাইচি, লং, দালচেনি, ইলাইচি সকলো আছে। লং, দালচেনি, ইলাইচিখিনি দিবই লাগে ছাগলী মাংসত, নহ'লে ইমান টেষ্ট নাহে আৰু গোন্ধটো ধুনীয়া আহে। স্মেলবিলাক বঢ়িয়া হৈছে। আলু দিয়া হ'ল। এতিয়া মই ভিডিঅ' বনাবলৈ থাকি গৈছিলে, আকৌ থাকি দিছা? কিমান মিনিট থবা নেকি? 10 মিনিট। আৰু চাউলটো কি ৰঙা চাউল আৰু বগা চাউল দুইটা মিক্স কৰি বঢ়িয়া হ'ব। আজি যিটো আপোনাৰ ছাগলী মাংস আৰু মাটিমাহ, হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে অতিকৈ বেয়া, কিন্তু আমাৰ দুয়োজনৰ সেইটো কণ্ট্ৰল আছে কাৰণে খাব পৰা অৱস্থাত আছোঁ। কিন্তু যিসকলৰ হাই প্ৰেছাৰ আছে, মাটিমাহ লগতে ছাগলী মাংস কেতিয়াও নাখাব। ইয়াত বিলাহীটো দিবা এতিয়া। যিটো ইয়াত বিলাহীটো দিয়া হৈছে, মানে লাষ্টলৈ কুকাৰতে বনিব চব। বঢ়িয়া। আলু দিয়া হৈ গ'ল, বিলাহী দিয়া হৈ গ'ল। পানী দিবা চাগে, পিছত পানী দিয়া হ'ব। 10 মিনিটমান আকৌ ঢাকন দি ৰাখি দিবা। বঢ়িয়া। এইফালে কি হৈছে, মাটিমাহখিনি এপাক দেখুৱাই দিয়া। আৰু মাটিমাহখিনি ধুনীয়াকৈ উতলি আছে।
বঢ়িয়া বঢ়িয়া যিহেতু আমাৰ কোনো আলহী নাই আজি আমি নিজে ৰান্ধিছোঁ আৰু নিজে খাবৰ কাৰণে আমি দুজনে খাবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ ইয়াত হৈ আছে আপোনালোকক দেখালোঁ অলৰেডি ইয়াত আপোনাৰ কুকাৰত ছাগলী মাংস হৈ আছে ইয়াত মাটিমাহ হৈ আছে মোৰ অলপ চৰ্দি লাগি আছে সেইকাৰণে টুপি আৰু ডিঙিত এখন মাৰি আছোঁ বিলাহীটো অলপ ভাঙি দিছোঁ বিলাহী ভাঙি দিছা সেইটো মাটিমাহ এটা ধুনীয়া আহি গৈছে পানীটো শুকাব লাগিব আৰু নেক্সট ছাগলী কি হৈছে সিজিব লাগিব অলপ পানী দিম আৰু সিজিব লাগিব আলু সিজিলে চাগে আলু হেৰি কৰিব লাগিব পানী দি কিনে সিজাব লাগিব অঁ বিলাহী আলু পানী দিব হৈছে আৰু গৰম পানী যিহেতু নাই ঠাণ্ডা পানীকে দি দিছা एक गिलास पानी दे देना 1.5 গিলাচ আলুটো সিজিব লাগিব আলুটো আমাৰ আলুটো সিজিব লাগিব তাৰপৰা গেছৰ ফ্লেমটো অলপ বঢ়াই দিয়া এতিয়া বঢ়াই দিম আৰু ঢাকনখনো বন্ধ কৰি দিম এতিয়া মানে হেৰি মাৰিব লাগিব চিটি মাৰিব লাগিব তিনিটা চাৰিটামান চিটি মাৰিব লাগিব 3-4টা চিটি মাৰিব লাগিব ফ্লেমটো বঢ়াই দিয়া চিটি মাৰি আছে ইয়াত ভাত পাতি দিয়া হ'ল মাটিমাহ হ'ল নেকি মাটিমাহ হৈ গ'ল বঢ়িয়া মাটিমাহ ধুনীয়া হৈছে তাৰফালে সেয়া 3-4টা চিটি হ'ল চাগে আৰু দুটা প্ৰায় 10টামান চিটি মৰাৰ পিছতে বন্ধ কৰি দিয়া হৈছে এইটো অলমষ্ট হৈ গ'ল নে আৰু একো হেৰি কৰিবা ধনিয়া দিম না ইয়াত ধনিয়া দিবা আৰু অলপ হেৰি হ'ব দিয়ক বুটলিব দিবা খুলি লৈ ঠিক আছে সেইটো খুলি দিলে কি এতিয়া আলুটো ভাঙি দিম আলুখিনি অলপ ভাঙি দিম আলু ভাঙি দিবা তাৰপিছত অলপ ডাঠ হ'বলৈ পানীটো অলপ শুকাব দিম অঁ পানীটো অলপ শুকাব দিবা ধনিয়া লাষ্টত দিবা বঢ়িয়া বঢ়িয়া ভাতটো হৈ গ'ল চাগে নে ভাত হোৱা নাই ভাত হোৱা নাই অলপ টাইম লাগিব বঢ়িয়া আহিছে কিন্তু ইয়াত আৰু অলপ ৰাখিলে হৈ যাব চাগে নমাব পানী হৈ গৈছে হৈ গ'ল নাই মাংসটো বৰ ধুনীয়া হৈছে কালাৰ ধুনীয়া হৈছে এতিয়া তুমি ধুনীয়া দিব পাৰা আৰু বন্ধ কৰি দিম ধুনীয়া দি দিয়া হ'ল ধুনীয়া দি বন্ধ কৰি দিব পৰা হৈ গ'ল বন্ধ কৰি দিয়া এফালে ভাতো হৈ গ'ল এফালে মাংস হৈ গ'ল অলপ টাইম লাগিব আমাৰ ইফালে বাও চাউলৰ ভাত মাটিমাহ ছাগলী মাংস এনেদৰে আজি আহাৰটো খাবলৈ লোৱা হৈছে মাংসটো খাই কেনেকুৱা লাগিছে মাংস মানে তুমি 10টা চিটি মাৰিলাতো কোমল হৈছে প্লাছ এক্সট্ৰা টেষ্ট লাগিছে কুকাৰত বনালাতো